আসসালামু আলাইকুম জনাব চাহেবান। আশা কৰোঁ ইছলাম ধৰ্মৰ সকলো লোকেই আহি থকা নতুন ৰমজান মাহটোক আঁকোৱালি ল'বলৈ তৈয়াৰ হৈ আছে। আমাৰ এই দেশত বহুতো এনেকুৱা ইছলাম ধৰ্মৰ লোক আছে যিয়ে ৰোজাটো বাধ্যত কৰি ৰাখে, কিন্তু ৰোজা ৰখাৰ যি গুণ বা মহত্ব আছে সেই বিষয়ে একোৱেই নাজানে। ঠিক তেনেকুৱা ব্যক্তিসকলৰ বাবে আজি মই এই ভিডিঅ'টো বহুত উৎসাহেৰে বনাই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। জনাব চাহেবান, ভাৰতীয় কেলেণ্ডাৰ মতে আগন্তুক 2022 চনৰ 2 এপ্ৰিলৰ পৰা ৰমজান মাহ আৰম্ভ হয়। কোৱা হয় যে ইছলামিক কেলেণ্ডাৰ মতে চন 2 হিজৰীৰ দিনা আল্লাহৰ আহ্বানত ইছলামসকলৰ ওপৰত ৰোজা ধাৰ্য কৰা হয়, আৰু এই মাহটোতেই কুৰাণখনৰো নাজিল হৈছিল বা সৃষ্টি হৈছিল। ইছলামসকলৰ বাবে এই ৰমজান মাহটো বহুত বৰকতৰ দিন। এই ৰমজান মাহৰ 20টা ৰোজা পাৰ হোৱাৰ পিছত 21, 23, 25, 27 আৰু 29ৰ ভিতৰত যিকোনো এটা ৰাতি লাইলাতুল বাৰাতৰ ৰাতি হিচাপে মনা হয়। এই লাইলাতুল বাৰাতৰ গোটেই ৰাতি ইছলামসকলে আল্লাহৰ ইবাদত কৰিব লাগে। ইছলামৰ মতে এই ৰমজান মাহত যিসকল ব্যক্তি আল্লাহৰ ইবাদতত অকণো হামি নপৰে, তেওঁলোকৰ বাবে আল্লাহৰ জান্নাতৰ ৰাস্তা আৰু সকলো ধৰণৰ ৰহমত বা দয়া সহায় সহযোগিতাৰ কাৰণে সদায় খোলা থাকে। অন্য মাহৰ তুলনাত এই মাহত আল্লাহৰ ইবাদত বেছি কৰিলে নেকি বা পুণ্য বেছিকৈ পায়। নাবালকৰ পৰা বালক বা বালিকা হোৱাৰ পিছত সকলো ব্যক্তিৰে ৰোজাৰ বাধ্যতামূলক হৈ যায়। আপোনালোকে বাৰু জানেনে ৰমজান কি? আহক জানি লওঁ। ৰমজান হ'ল 12 মাহৰ ভিতৰত 9 নম্বৰৰ মাহ। ইছলামিক ভাষাত চাবান মাহৰ পিছতেই আহে ৰমজান মাহ। 12 মাহৰ ভিতৰত এই মাহটোৱেই হ'ল বৰকতি বা ৰহমতৰ মাহ। ৰমজানৰ অৰ্থ হ'ল গলাই পেলোৱা। কোৱা হয় যে ইছলামসকলে ৰোজা ৰাখি ইবাদত কৰি আল্লাহৰ ওচৰত দোৱা কৰিলে মানুহৰ সকলো গুনাহ গলাই শেষ কৰি পেলায়। আৰু অন্য দিনতকৈ এই মাহটোত ইছলাম ধৰ্মৰ লোকসকল সকলো সময়তে পাক পবিত্ৰ হৈ থাকে। ৰোজা ইছলামসকলৰ 5টা কৰ্তব্যৰ ভিতৰতে এটা বাধ্যতামূলক কৰ্তব্য। এই আল্লাহৰ 5টা কৰ্তব্য হ'ল কলিমা, নামাজ, ৰোজা, জাকাত আৰু হজ। এই বাক্য কোৰাণত লিখিতভাৱে আছে। এনেই ৰোজা হ'ল 30টা, কিন্তু আকাশৰ জোন চাই নিৰ্ধাৰিত কৰাৰ ক্ষেত্ৰত কোনোবা বছৰত ৰোজা 29টাও হয় আৰু কোনোবা বছৰত ৰোজা 30টাও হয়। প্ৰত্যেকজন ইছলামেই ফজৰৰ নামাজৰ আগে আগে চেহেৰী খাদ্য খাই ফজৰৰ নামাজৰ আজানৰ লগতে ৰোজাৰ নিয়ত মাতি ৰোজা ৰাখে। ৰোজা ৰখাৰ নিয়ত হ'ল নাইটৱাল আসুমা গাদাম মিন চাৰি ৰমজান মুবাৰকি আৰজুল্লাকা ইয়া আল্লাহু আতাকাব্বাল মিন্নি ইন্নাকা আন্তা সামিউল আলিম। এই নিয়ত মাতি গোটেই দিন একো খাব নোৱাৰে, আনকি নিজৰ মুখত আকস্মিকভাৱে ওলাই অহা থুইকণো গিলিব নোৱাৰে। আৰু ঠিক মগৰিবৰ আজান দিয়াৰ পিছত এই ৰোজাৰ খোলে বা সম্পূৰ্ণ হয়। ৰোজা খোলোতেও নিয়ত মাতিব লাগে। এই নিয়ত হ'ল আল্লাহুমা লাকা চুমতু ৱা আলাইকা তাবাক্কালতু ৱা বি ৰিজকিকা আফতাৰতু বিৰাহমাতিকা ইয়া আৰহামাৰ ৰাহিমিন। এই ৰমজান মাহতেই তাৰাবিৰ নামাজ পঢ়িব লাগে। ঠিক ইশাৰৰ নামাজৰ লগতে এই নামাজ পঢ়িব লাগে। এই তাৰাবিৰ নামাজ 20 ৰাকাত আৰু ইশাৰৰ 17 ৰাকাত, দুয়োখিনি একেলগে পঢ়িব লাগে। যি ব্যক্তিসকল শাৰীৰিকভাৱে অসুস্থ হৈ থাকে তেওঁলোকৰ বাবে ৰোজা বাধ্যতামূলক নহয়। আৰু দ্বিতীয়তে, যিসকল অৱসৰ বৃদ্ধ তেওঁলোকৰ বাবেও ৰোজা বাধ্যতামূলক নহয়। ৰোজাৰ সুন্নতসমূহ হ'ল চেহেৰী, ইফতাৰ আৰু ইহতিকাফ। আপোনালোকে জানি থওক কি কি কাৰণত ৰোজা ভংগ হ'ব পাৰে। ৰোজা ৰাখি মনত পৰহিংসা ভাৱ আনিলে, ইচ্ছাপূৰ্বক শাৰীৰিক সম্বন্ধ স্থাপন কৰিলে, হস্তমৈথুন কৰিলে বা বীৰ্যপাত হ'লে, যিকোনো বস্তুৰ গোন্ধ ল'লে, দেহৰ ৰক্ত বাহিৰ হ'লে, মুখৰ আকস্মিক থুই বা খেকাৰ গিলিলে ইত্যাদি ক্ষেত্ৰত ৰোজা ভংগ হয়। ৰোজাৰ পখৰা হ'ল একেবাৰে দৰিদ্ৰ শ্ৰেণীৰ সীমাৰেখাৰ তলত বাস কৰা 60জন মিস্কিন ব্যক্তিক পৰিতৃপ্তিৰে দুবেলা দুমুঠি আহাৰ খুৱাব লাগে। তেনেহ'লে জনাব চাহেবান, আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি ৰোজাৰ বিষয়ে নজনা ব্যক্তিসকলে বহুখিনি কথা বুজি পালে। আৰু যদি কিবা বুজিবৰ কাৰণে বাকী থাকিল কমেণ্ট কৰি নিশ্চয় জনাব। মই আগন্তুক ভিডিঅ'ত আপোনালোকক সকলোখিনি বুজাবলৈ চেষ্টা কৰিম।